হেল্ল' এভৰিৱান, বলক আজি আপোনালোকক বিয়া দেখাওঁ। ৰাতিপুৱাই পুৰোহিত আহি সকলোখিনি যোগাৰ কৰিছে। এইজন হৈছে দৰা, ৰেডি একেবাৰে। এইফালে আকৌ শ্ৰাদ্ধও আৰম্ভ হ'ল। এয়া আইতাসকলক চাওকচোন, একেবাৰে পিন্ধি উৰি বিয়া চোৱাত ব্যস্ত। এইফালে নিয়মবোৰ চলি আছে। এয়া মামীয়ে কিবা কিবি নিয়ম কৰি আছে। এয়া সৰু মামীয়ে পানী তুলিব যাবলৈ বুলি সকলোখিনি ৰেডি কৰিলে আৰু এয়া সিহঁত সকলো পানী তুলিব গ'ল। আমিও ইফালে ৰেডি হৈ ল'লোঁ আৰু এয়া ফাইনেলি কইনাৰ ঘৰ আহি পাই গ'লোঁ। ইয়াত আহি আমাক সকলোকে বহিব দিলে আৰু বহুত সময়ৰ মূৰত আমাৰ কইনা মানে মোৰ হ'বলগীয়া মামীও আহি পালে। তেওঁ বহিলে ধুনীয়াকৈ। মই যিহেতু ডাঙৰ ভাগিনীয়েক, মই তেল লগাই দিলোঁ। এয়া মুখ দেখুৱালোঁ আইনাত আৰু মাথাটো ফণিয়াই দি এয়া সিন্দুৰ লগাই দিলোঁ। গোটেইখিনি নিয়ম হোৱাৰ পিছত এয়া মই মামীক মিঠাই খুৱাই দিলোঁ, তেওঁ মোক খুৱাই দিলে। তাৰপিছত এয়া আকৌ মাজু মামীয়ে খাৰু গহনা পাতি যি আছে চব পিন্ধাই দিলে। এয়া আকৌ আমাক কাজি বুট, চাহ, চিৰা দৈ সকলোখিনি খাব দিলে। খাই লৈ আমি এয়া ফটোশ্বুট কৰিলোঁ অকণমান। তাৰপিছত এয়া কইনা যাব ওলালে, একেবাৰে কান্দি কান্দি গাড়ীত বহিলে কইনা। ইফালে আকৌ দৰাক গা ধোৱাত ব্যস্ত আৰু তাৰে মাজতে আমি আকৌ ভাতো খাই ল'লোঁ আৰু এয়া বিয়া চলি আছে। আৰু এয়া আখৈ তোলা নিয়ম চলি আছে, যিটোহে গৰম। পিছফালে চাওকচোন, সকলোৱে একেবাৰে বিচনী দি বিচি বিচি তত পোৱা নাই। গাইজ আমাক সহায় ধৰিছে, আমি থাকিব পৰা নাই। এয়া দুখৰ চকু পানী নহয় গাইজ, এয়া ধোৱাৰ চকু পানী। বিয়া চাইছা বেয়া অৱস্থা। এয়া হোমৰ পৰা যোনটো ধোঁৱা ওলাই তাৰে আমাক চকুত ধৰিছে মানে। আৰু এয়া নিচান, তাকো বোলে ভিডিঅ'ত উঠাব লাগে। আৰু ইফালে বিয়া শেষ হ'ল। এয়া কিবা কিবি নিয়ম চলি আছে। আৰু আপোনালোকৰ ফালে এনেকৈ বিয়াত আঙুঠি লুকাইনে নাই? আমাৰ ইয়াত কিন্তু এইটো নিয়ম আছে, যোনে হেনো আঙুঠিটো প্ৰথমে বিচাৰি পায় তেওঁৰ হেনো ৰাজত্ব চলে। কেনেকুৱা নিয়ম নহয়নে? আৰু এয়া বিয়াৰ নিয়মবোৰ শেষে হ'ল প্ৰায়। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই।